হেল্ল' বন্ধু-বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক বহুত বহুত স্বাগতম। আজি এইটোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম যে PM কিষাণ সন্মান নিধিৰ 19 নং কিস্তি কেতিয়া আপোনালোকে লাভ কৰিব আৰু PM কিষাণ সন্মান নিধি যোজনাৰ যিসকলৰ মোবাইল নম্বৰ আপডেট নাই, এইটো নতুনকৈ আপডেট কৰিব পাৰিব আপোনালোকৰ মোবাইল নম্বৰ। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। মই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ সকলো বস্তু দেখুৱাই দিম। আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে কেনেকৈ মোবাইল নম্বৰ আপডেট কৰিব পাৰে, কাৰণ PM কিষাণ সন্মান নিধিৰ 19 নং কিস্তিৰ বাবে আপোনালোকৰ মোবাইল নম্বৰটো আপডেট হোৱা অতিকৈ জৰুৰী। গতিকে মই ভিডিঅ'টোত প্ৰথমৰ পৰা শেষলৈ দেখুৱাই যাম। আৰু ৰাজ্যত বহুতো ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে PM কিষাণ সন্মান নিধিত। গতিকে সেইসকলৰো নাম কৰ্তন হ'ব। এইবোৰ মই সকলো তথ্য আপোনালোকক বিতংভাৱে দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু ভিডিঅ'টো যদি ইউটিউবত চাই থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অনাগত দিনত এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিব। আহক আমি বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে মোবাইল ফোন বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। ব্ৰাউজাৰটো খোলাৰ পিছত আপোনালোকে PM কিষাণ বুলি ইয়াত চাৰ্চ কৰি দিব। ইয়াত চাৰ্চ কৰাৰ লগে লগে প্ৰথম যিটো লিংক আপোনালোকে দেখা পাব, PM কিষাণ সন্মান নিধি যোজনা, আপোনালোকে এইটো লিংকত ক্লিক কৰি দিব। এইটো লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। আপোনালোকে অকণমান স্ক্ৰল কৰিব। স্ক্ৰল কৰি ইয়াত দেখা পাব নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, KYC। আপোনালোকৰ নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰে আৰু আপোনালোকে KYCও কৰিব পাৰে। আৰু ন' ইয়ৰ ষ্টেটাছ, আপোনালোকৰ ষ্টেটাছো ইয়াত ক্লিক কৰি আপোনালোকে চাব পাৰে। গতিকে এতিয়া আমি মোবাইল নম্বৰটো আপডেট কৰিব লাগে। এইটো কেনেকৈ আপডেট কৰিব, ইয়াত আপোনালোকে দেখা পাব ইয়াত বহুত কেইবাটাও অপশ্যন আছে। ইয়াত আপডেশ্যন অফ চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ্ছ আছে, ন' ইয়ৰ ষ্টেটাছ আছে। ইয়াৰ পিছত আপোনালোকে দেখা পাব আপডেট মোবাইল নাম্বাৰ, এইটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে অকণমান স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে দেখা পাব আপোনালোকে ইয়াত আপডেট মোবাইল নাম্বাৰ বুলি এটা কলমত লিখা আছে। ইয়াত আপডেট মোবাইল নাম্বাৰ বুলি লিখা আছে। আৰু এইটো আপডেট কৰিবলৈ হ'লে আপোনাৰ যদি ৰেজিষ্টাৰ নাম্বাৰ থাকে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এণ্টাৰ কৰিও কৰিব পাৰে। আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ডটো প্ৰথমত আছেই, আধাৰ কাৰ্ডৰ নাম্বাৰ দিও আপোনালোকে চাব পাৰে। আৰু এইটো মোবাইল নাম্বাৰটো আপোনালোকে মোবাইল নাম্বাৰ নাজানে, আপোনালোকে প্ৰথমত ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো মোবাইল নাম্বাৰ দিছিলে পিছত আপোনালোকে পাহৰি গৈছে। গতিকে আপোনালোকে মোবাইল নাম্বাৰটো নাজানে, ইয়াত আপোনালোকে আপোনাৰ মোবাইল নাম্বাৰটো শ্ব' কৰিব, কোনটো মোবাইল নম্বৰ প্ৰথমত দিছিলে। গতিকে আপোনালোকে ইয়াত এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, মই মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি চেক কৰিম মোৰ কোনটো মোবাইল নাম্বাৰ দিছিলোঁ। ইয়াৰ পিছত ইয়াৰ ওচৰত দেখা পাব আপোনালোকে কেপচা, আপোনালোকে কেপচাটো ইয়াত ফিল কৰি দিব। কেপচাটো ফিল কৰাৰ লগে লগে আপোনালোকে চাৰ্চ বটনত আপোনালোকে ক্লিক কৰি দিব। চাৰ্চ বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখা পাব গেট আধাৰ OTP। আপোনালোকৰ OTP এটা লাগিব ইয়াত। আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ লিংক আছে সেইটো নম্বৰত আপোনালোকৰ এটা OTP যাব। ইয়াত OTP ফিল কৰাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছটো ইয়াত ওলাই আহিব। ইয়াৰ পিছত ভেৰিফাই OTPত ক্লিক কৰি দিব। ভেৰিফাই OTPত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত সম্পূৰ্ণ ডিটেইলছ ওলাই আহিব। আপোনালোকে PM সন্মান নিধি যোজনাত কি কি আপলোড কৰিছিলে, ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহিব। আৰু আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছিলে এইটো মোবাইল নম্বৰো ইয়াত শ্ব' কৰিব। আপোনালোকৰ জেণ্ডাৰ ইয়াত শ্ব' কৰিব, ফাৰ্মাৰ নেইমো শ্ব' কৰিব, আধাৰ কাৰ্ডৰ নাম্বাৰ, যিটো আধাৰ কাৰ্ড প্ৰথমত দিছিলে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে সেইটো আধাৰ কাৰ্ডৰ নাম্বাৰো ইয়াত দেখা পাব, আপোনালোকৰ ডেট অফ বাৰ্থটো দেখা পাব। আৰু যদি আপোনালোকে ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰটো চেঞ্জ কৰিব বিচাৰে
তেনেহ'লে ইয়াত তলত দেখা পাব এণ্টাৰ নিউ মোবাইল নাম্বাৰ। আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকৰ নতুন নাম্বাৰটো ইয়াত বহাই আপোনালোকে আপোনাৰ নাম্বাৰটো ভেৰিফাই কৰি আপোনালোকে নিউ মোবাইল নাম্বাৰ ইয়াত এক্টিভেট কৰিব পাৰে। গতিকে মই এনেকুৱা ধৰণৰ প্ৰচেছত আপোনালোকে আপোনাৰ মোবাইল নাম্বাৰ আপোনালোকৰ ডিটেইলছ সব ইয়াত আপডেট কৰিব পাৰে। আৰু আপোনালোকৰ মোবাইল নাম্বাৰ যদি আপোনালোকে পাহৰি যায় তেনেহ'লে এনেকুৱা ধৰণৰ প্ৰচেছত আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো দেখিব পাৰে আপোনাক কোনটো মোবাইল নাম্বাৰ দিছিলে। এতিয়া আহক PM কিষাণৰ 19 নং কিস্তি আপোনালোকে কেতিয়া লাভ কৰিব। 19 ফেব্ৰুৱাৰীত আপোনালোকে লাভ কৰিব পাৰে PM কিষাণ সম্মান নিধি যোজনাৰ ধন। আৰু এইবাৰ ৰাজ্যত প্ৰায় 8 লক্ষাধিক ভুৱা হিতাধিকাৰীৰ নাম বঞ্চিত হ'ব PM কিষাণ সম্মান নিধি যোজনাৰ পৰা।